এতিয়া আমি এনেকুৱা এখন জেগালৈ যাম য'ত কয় মানুহে ভূত ওলায়। আমি এনেকুৱা এখন জেগালৈ যাম য'ত কয় মানুহে ভূত ওলায়, কিন্তু আমি এতিয়া চামগৈ ভূত আছে নে নাই। কিন্তু জেগাটো আপোনাৰ চালে পচন্দ হ'বই, আপোনালোকেও আহিবলৈ মন যাব। বহুত ধুনীয়া হয় জেগাটো, য'ত নেকি নাম কয় কাকডোঙা দলং। এয়া আমাৰ কাকডোঙা দলং, এয়া এইপিনে এয়া কাকডোঙা দলঙৰ এয়া কাম কৰি আছে, এয়া আপোনালোকে দেখিছে। যাম এতিয়া কাকডোঙা দলং। ভাল ভাল আছে, আগতে বহুতবাৰ আহিছোঁ কাকডোঙা দলং, কিন্তু এইকেইদিনত অহা নাই বহুত দিন। তাকে যাওঁ ব'লক, আপোনালোককো দেখা যাম, কি পাওঁ কি নাপাওঁ, কি দেখোঁ কি নেদেখোঁ চব দেখা যাম আপোনালোকক। আহি যাওক। এইবিলাক বোলে বাইকৰ কিবা প্ৰব্লেম হৈ আছে, বাইক বোলে এডোখৰত নথোৱা চুৰ হ'ব বুলি। গাড়ী ৰখাই হৈ গ'ল। এতিয়া আমি আহি আছোঁ কাকডোঙা দলং তলৰ। ইয়াত এতিয়া ফুল ফুলিব হোৱা নাই, ফুল ফুলিব আৰু দুদিনমানৰ পিছত। তো আগে আগে हम लोग पीछे पीछे। আমাৰ নপৰিবি পিছলিছিলোঁ দেই লোকক কওঁতে কওঁতে। অঁ ভালকৈ আহিবা তোমালোক দেই। অ'কে অ'কে ফাইন অ'কে অ'কে। ইয়াত বোলে দীপাংকক ভৰিতে সাপ এটালৈ ধৰি দিলে, তই কি কৰিবি? ৱাও বিউটিফুল। কি তোমালোকক ভয় লাগিছে নেকি? এইটো সৰু ল'ৰা ওলোৱা, এইটো তাৰ মুখখন দেখাই দিয়া তোমাৰ লাগিব ন। এই ভয় ভয় কৰি আছে বৰ। কিহৰ মতা লোৱা ইমান ভয়? ইয়াত আপোনালোক আহিম বুলি ভাবিছে যদি আহি যাওক। ফটোশ্বুট কৰিবলৈ ইয়াত বহুত ধুনীয়া হয়। ফটোশ্বুট প্ৰায়বিলাক ফটোশ্বুট ইয়াত কৰিয়ে থাকে। আপোনালোকেও যদি ভাবে ফটোশ্বুট কৰোঁ ইয়াত যাওঁ, তেনেহ'লে কাকডোঙা দলং আহি যাওক। ৱাও কি লোকেশ্যন চক, চাৰিওফালে কেৱল আন্ধাৰ, গোটেই গছ গছনি। ইয়াত অকলে কিন্তু ভুলতো নাহিব, আপোনালোক অকলে নাহিব। কি কি বস্তু? কি এইটো? হাৰ্ডি কেলা। কিয় হাৰ্ডি? কিবা হাৰ্ডি হৈ গেলা। এইটো কিহৰ হাৰ্ডি? এইটো এইটো কিহৰ ভৰি হাৰ্ডি? পূজা পাতল কৰি নিব হাৰ্ডি। এইবোৰত মাজা হৈয়ে থাকে। কিয় হাৰ্ডি বে? অলপ ভয় ভয় লাগিছে, কিন্তু হ'লেও লগত আমি পাঁচটা আছোঁ, একো টেনশ্যন নাই। একো টেনশ্যন নাই আমাৰ। এইটো সঁচাকৈ কিহৰ হাৰ্ডি? সেইডাল ভৰিয়ে হ'ব চাগে। মানুহৰ ঘৰ আছে নেকি? পৰে ক'ত দেখিলা মানুহ ঘৰ? মানুহ ঘৰ কোনা ৱালৰ লিখা দেখিছোঁ জানো। এইফালে মেইন হাবিটো আছে। হে এইফালে মেইন হাবিটো আছে। আহিছোঁ। ফিনিচিংটো ইমান জল্দি হৈ গ'ল নে? আমি বেছি সোনকালে আহিলোঁ। গছ চছবিলাক অলপ পাতলা হ'ল আকৌ ইয়াত আগতকৈ। ৱাল হয় নাই এখন? কোনখন ৱাল দেখ? এই মানুহ কিবা ঘৰ আছে দেখা নাই ৱাল? গম পালে ৱাল নহয় এখন, নৈখন আকৌ। চব এই মানুহৰ ঘৰ আছে, টিং দেখিছোঁ আকৌ। মানুহৰ ঘৰ থাকিবও পাৰে দেই।
কি ধুনীয়া লোকেশ্যন। বাহ, পুষ্পা চিনেমাখনত দেখুওৱা সেয়া নিচিনা পুষ্পা। আমাৰ ইয়াত ফটো ছেশ্যন চলি আছে, ফটোশ্বুট এই হেৰি মোবাইলতে। জাল বাই একেলগে যাওঁ গোটেইকেইটা। এতিয়া হওক কোন হ'ল জাল বাই আছে বোলে, ব'লক আমি অলপ জাল বোৱা চাই আহোঁগৈ। কোনোবা দাদা দুজন মানে মাছ মাৰি আছে কৈছে, চাই আহোঁগৈ ক'ত কি ধৰি আছে, কি মাছ পাইছে। বাইকখননো কেনেকৈ আনিবি? যদি মাছ দেখোঁ তেনেহ'লে দেখাম, যদি মাছ চাছ নেদেখোঁ তেনেহ'লে নেদেখাওঁ। আহি যাওক। আচলতে মই কেমেৰাৰ মুখত কথা কোৱা আজি ফাৰ্ষ্ট টাইম, চ' ইমান ভালকৈ একো নাজানিম, কিন্তু সৰুৰে পৰাই আগ্ৰহ যে এনেকৈ মানে ব্লগিং কৰা। অলপ দিনৰ পিছত আপোনালোকে যদি ভবামতে হয় কামবিলাক, তেনেহ'লে বাইক ব্লগিং কৰিম বুলি ভাবিছোঁ। লগত আমাৰ দীপাংকৰ থাকিব, আমাৰ দীপাংকৰ চলিহে এয়া। ইয়ে মই প্লেন বনাই আছোঁ এতিয়া, কিন্তু এতিয়ালৈকে খাটাং হোৱাকৈ নাই। যদি আপোনালোকে সাহস দিয়ে, যদি আপোনালোকে যদি ভাল পায়, মৰম দিয়ে, তেনেহ'লে নিশ্চয় আমি দিবলৈ চেষ্টা কৰিম। বহুত ভাল ভাল বহুত নেদেখুৱা জেগা দেখাম আপোনালোকক। অ' মাই গড। অঁ, ইয়াত আড্ডা অলপ বহে যেন লাগিছে, কাৰণ এইবিলাক বটল চটলবিলাক দেখি পেলাই। আৰু এইপিনে এয়া দাদা দুজনমান ৰৈ আছে মাছ ধৰা। এইটো মাছ কেতিয়া ধৰিব? এইটো মাছ নাই, দাঙি দিয়ে নে কিনে? এইটো কেতিয়া দাঙিব? এইবিলাক দাঙিব? কি মাছ আহে এনেই? চাইলে নাযাবি যাম। অঁ, দাঙিবচোন এতিয়া। অঁ, এইখন আপোনালোকে দেখিছে ন? আগৰ যোনখন জালখন এই গুৰিলৈকে আছে যোনখন, ইয়াত ভয় নালাগে নে অকলে? সদায় থাকে ইয়াত, কেনেকৈ ভয় লাগিব? চাওক কি ধুনীয়া জেগা। মই ইয়াত ঘৰ এটা বনাই থাকিব পৰা হ'লে মোক আৰু একো নালাগে। ইমান শান্তময় পৰিৱেশ, ইমান নিজান, কাৰো একো মাত কথা নাই, ইমান ধুনীয়া এটা পৰিৱেশ। এয়া আমাৰ ফটো, আমাৰ পাৰ্থ। এয়া পাৰ্থই বোলে ফটো এখন মাৰে, পাৰ্থক ফটো এখন মাৰি দিওঁ। তাৰপিছতে ৰ'ব। আৰু আপোনালোকক এটা কথা, এই গছজোপা আপোনালোকক কিমান বছৰ হ'ল আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। এইজোপা গছ, এইজোপা। আৰু এনেকুৱা বহুতো ডাঙৰ ডাঙৰ গছ আছে ইয়াত, আপোনালোকক আজি দেখাব নোৱাৰিলোঁ। এইপিনে আছে, ইয়াত সৰু সৰু লাগিছে গছবিলাক, কিন্তু বহুত ডাঙৰ হয় গছবিলাক, বহুত ডাঙৰ। কিন্তু এইবোৰ বহুত হাজাৰ হাজাৰ পুৰণা তেনেকুৱা গছ হয়। কিমান হ'ল আমিও নাজানো ভালকৈ, মই এনেই আন্দাজ কৰিছোঁ যে মানুহবিলাকে কৈছে গছবিলাক বহুত দিনীয়া পুৰণা, কিন্তু নাজানো আমিও। আপোনালোকে কমেণ্ট কৰি জনাব যদি জানে, এনেই আন্দাজ ক'ব কিমান বছৰ হ'ল। আৰু মই আপোনালোকক আগতেও কৈছোঁ যে মই এনেকৈ ব্লগিং কৰি পোৱা নাই আজিলৈকে, আৰু এনেকৈ কেমেৰা আগতো এইবিলাক কৰি পোৱা নাই। তো সেইটো কাৰণে অলপ খেলি মেলি লাগিছে। সেই খেলি মেলিটো যাতে আপোনালোকে হাঁহি মেলি যাতে আপোনালোকে উপলুঙা নকৰে। মানে কোনটো ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব, যে আপোনালোকৰ মানে কি ইমানতে তোমালোকৰ এইডোখৰ ভুল হৈছে, আমুক হৈছে তামুক হৈছে, তোমালোকে অলপ চাবা, সেইবিলাক যাতে আপোনালোকে কৈ দিয়ে নিজৰ ভাবি। তো সেইটোৱে কথা। আৰু এতিয়া আমি বেলেগ এডোখৰ জেগাত যাম এতিয়া, য'ত আমি টিংটিঙীয়া ভেটি বুলি কৈছিলোঁ। তো এইডোখৰলৈকে যাম এতিয়া আমি। তো চক ইয়াত তললৈ আহিব লাগে, কিমান ভয়ানক হয় জেগাডোখৰ, কেনেবাকৈ ডাৱৰীয়া বতৰ পিছল খায়। এয়া Oh my God. South Vietnam. ড্ৰোন উৰামহি ইয়াত কোনোবা দিনাখন, কিন্তু কেতিয়া উৰাম কি কথা কোনো গম নাপায়। কোনোবা দিনাখন উৰামহি, আপোনালোকে দেখা পাব। আৰু এটা কথা, আপোনালোকে কাকডোঙা দলং বুলি ক'লে চবেই চিনি পায়, কিন্তু ইয়াৰো বেলেগ এটা নাম আছে, সেইটো হয়তো আপোনালোকে চিনি নাপায় কিছুমানে। তো সেইটো নাম জানিবলৈ ইচ্ছা আছে নেকি? এয়া চাওক, মুক্তিযোদ্ধা নৰেন্দ্ৰ নাথ শৰ্মা সেতু, চাই লওক।
ইয়াত দেখাবলগীয়া বহুত আছে কিবা কিবি কাকডোঙা বুলিয়ে নহয় আমাৰ যোৰহাটৰ এইটো এৰিয়াৰ মানে বহুত কিবা কিবি আছে ভাল ভাল কিন্তু আজি টাইম নহ'ব দেখাবলৈ আপোনালোকক নেক্সট আৰু এদিন আহিম ড্ৰোন চ্ৰোন চব এইবিলাক লৈ আহিম হাতত তেতিয়া ভালকৈ দেখাম আপোনালোকক তেতিয়া আপোনালোকে নিশ্চয় ভাল পাব তো সেইটো কাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে ফটোৱা নকৰে যাতে আমাক সাহস দিয়ে আৰু যাতে আমি ইয়াতকৈ ভাল ভাল আৰু এতিয়া কৈ দি যাম এতিয়া জাপ মাৰি দিওঁ জাপ মাৰ মাৰ জাপ মাৰ গুড বঢ়িয়া এতিয়া এইটো ধৰ মই জাপ মাৰোঁ এতিয়া ইয়াত আপোনালোকৰ বহুত ভাল ভাল আছে দেখাবলগীয়া কাকডোঙাৰ এইটো এৰিয়া কিন্তু আপোনালোকক আজি নেদেখাওঁ বেলেগ এটা ভিডিঅ'ত দেখাওঁ আপোনালোকক ড্ৰোন চ্ৰোন লৈ আহিম তো সেইটো কাৰণে আমি এতিয়া যাওঁ আৰু আমি এতিয়া টিংটিঙীয়া ভেটি বুলি জেগা এডোখৰ আছে সেইটো আপোনাৰ মেলেঙিয়ালত হয় মেলেঙিয়াল মানে বৰাহোম গাঁও পৰে জেগাডোখৰ তো তালৈকে যাম এতিয়া আমি আপোনালোকক যি পাওঁ দেখাম কিন্তু আকৌ এবাৰ জেগাডোখৰ চাওক ৰাস্তা বেয়া বুলি গম পাইছিলোঁ বহুত বেয়া বুলি গম পাইছিলোঁ কিন্তু এনেকুৱা যে বেয়া হ'ব ৰাস্তাটো আমি ভবা নাছিলোঁ বাইক নিব নোৱাৰি এতিয়া কিমান দূৰ যাবগৈ লাগিব এতিয়া খোজকাঢ়ি ঠিক নাই এবাৰ ৰাস্তাটো আপোনালোকে চাই লওক এবাৰ কেনেকুৱা লাগিছে দিমাংগ কি লাগিব খোজকাঢ়ি যাব লাগিব ভৰিকেইটা ধুই লওঁ অলপ কি ভিডিঅ' বনিছে ৰাস্তা ভাইটিহঁতে খেলি আছে সেয়া ভাইটি আম পাইছা নি জামু পাইছা দুটামান ধৰি দিবা মই যাওঁতে লৈ যাম দেই কি ৰাস্তা ভগৱান কি ৰাস্তা এতিয়া এইডোখৰত যাবলৈ এতিয়া অপশ্যনেই নাইচোন এতিয়া কেনেকৈ যাবা এতিয়া ইয়াৰ মাজেদি কিমান দ আমি এইফালে বোকানে বালিয়া নামি যাব পাৰিম বোকানে পাৰিবা বালিয়া নহয় নহয় চিৰি ফুৰিব লাগিব যা সিহঁতি জাপ মাৰিলে যা একো নহয় তই পাৰিবি তই ওখ মানুহ তই এবেঙা মেলি দিলেই হ'ল আগে পিছে আগতে আহিছোঁ কিন্তু হয় দ চক কিমান দ আছে দেই ভালকে সেকেন্ড টাইম আহিছোঁ প্ৰথম যেতিয়া ইয়াত পানী কোনো নাছিলে তেতিয়া আহিছিলোঁ তেতিয়াতো কোনো কেছেই নাই এইফালেদি গৈছোঁ বিন্দাছ বাইক উঠাই দিছোঁ স্কুটি আনি স্কুটি উঠাই দিছোঁ বোলে তাত কিছুমানে এইফালেতো যাব পাৰিব বাট এতিয়া যিটো অৱস্থা মেক্সিমাম 1.5 কিলোমিটাৰমান আঁতৰতে থৈ আহিব লাগিব বাইক আকৌ মানুহ আহিবলৈও যিখন চেণ্ডেল পিন্ধিও আহিব নোৱাৰে দুটাটো পৰিছে পৰি গৈছে কি ধুনীয়া প্ৰকৃতি তথাপিতো ফিলিং অচম আপোনালোক আহি চাব এবাৰ যদি আপোনালোকক টাউনৰ ৰাস্তাত মেইন আমেজটো নাই এই বোকা পানীতে মেইন আমেজটো আছে ইয়াত আপোনালোকৰ যিটোৰ আনন্দ লাগিব আপোনালোকক যিটো আনন্দ লাগিব তো আপোনালোকক আইতা গৰু আনিলেগৈ ইমান সোনকালে আনিলে এই পানী ইমানেই হৈ থাকে নে ইয়াতকৈ বাঢ়ে পানী ঘৰ দুৱাৰ পাই যায়গৈ চাবলৈ গ'লে আপোনালোক কিছুমান বহুত ভাল জেগাত আছোঁ বুলি ক'ব লাগিব
কাৰণ এইবিলাক মানুহ আপোনাৰ এতিয়া বানপানী হৈছে আৰু বেয়াই লাগে দেই। এয়া চেণ্ডেল এয়া পানী নাপায় চেণ্ডেলৰ পানী মাৰিব নাপায়। ষ্টাৰ গুগল কৰি আহি আছে ই। তুমি আহি থাকা, আমি আহিছোঁ। আহি থাকক আমাৰ লগতে, আপোনালোকৰ ভিডিঅ'টো চাই আছে। যদি বৰিং পায় তেনেহ'লে ভিডিঅ'টো কাটি দিব, একো আপত্তি নাই। যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ 10জন চিনাকিও পাই যায় ভিডিঅ'টো। আৰু 2 ছেকেণ্ডৰ পিছত আপোনালোকে কি ধুনীয়া ভাল বস্তু পাবলৈ হ'লে বেয়া অতিক্ৰম কৰিব লাগিব। লাগিবই ভাই, আমি এতিয়া যেনেকৈ বেয়া অতিক্ৰম কৰি আহিলোঁ তেনেকৈ লাগিবই। সেইটোৱে অকল জেগা বুলিয়ে নহয়, চব ক্ষেত্ৰতে, জীৱনৰ ক্ষেত্ৰত আপোনাৰ ভাল বস্তু পাবলৈ হ'লে বহুত বেয়া বস্তু আপুনি সন্মুখীন হৈ আহিব লাগিব, তেতিয়াহে আপুনি ভালটো পাবহি। চাই লওক কি ধুনীয়া পৰিৱেশ। কি ধুনীয়া পৰিৱেশ। মই এতিয়া বহি দিছোঁ আৰু এটা কথা আপোনালোকক ঘপককৈ দেখি পালোঁ মই। এইটো আপোনালোকক বস্তু এটা দেখাম, ৰ'ব 1 ছেকেণ্ড। A+T মানে ইয়াত কোন প্ৰেমিক প্ৰেমিকা আছিল? মানে কি এইটোত প্ৰেমিক প্ৰেমিকা ঘৰ নে কি? যদি আপোনালোকৰ যদি কোনোবা এইটো লিখিছে বা হয়, তেনেহ'লে কমেণ্ট কৰি জনাই দিব যে এইটোৱে আপোনালোকক হয়। তেনেকৈ চাই লওক না, কি ধুনীয়াকৈ লিখি লৈ গৈছে। এইটো চাগে বহুত দিনতে অঁকা ন? এইটো বহুত দিনতে অঁকা হয়, কাৰণ আগতো এবাৰ আহিছিলোঁ, এবাৰ আহোঁতে তেতিয়াও দেখিছিলোঁ, কিন্তু এতিয়াও আছে। এইটো একেভাগেই আছে। সেইটো বহুত মানে কি ক'ম আৰু। এইটো চাওক ঘৰ। হা এইবিলাক বৰ বেয়া কাম কৰে দেই। চা, এইবিলাক চিচাৰ, এইবিলাক এনেকেনো বৰ বেয়া কাম কৰে নে? মই ভৰিটো দিছিলোঁ সি আহি পেলাই। সেইটোকে কৈ আছোঁ ন, মই তোক যাব এইটো কাৰণে হাক দিছোঁ তাত। চিচাৰ কিমান চিচাৰ ভাঙি থৈছে। এইবোৰ অভদ্ৰামি কৰিব নালাগে দেই। এইবিলাক পাৰ্টি কৰক, ফূৰ্তি কৰক, এনজয় কৰক, কিন্তু এইবিলাক অভদ্ৰামি কিয় কৰিব লাগে? এতিয়া মোৰে ভৰিত এতিয়া খোজ খাই গ'লোহেঁতেন, মই ঘপককৈ দেখি পালোঁ কাৰণেহে। এইবোৰ এনেকুৱা কৰিব লাগে নি কোনোবা? এইটো আছিলে কি আমিও নাজানো, কিন্তু যি আছিলে ভালেই আছিলে দেই। এইটো চাওক কেনেকুৱা ঘৰ। এইটো আপোনাৰ ইণ্টাৰেষ্টিং বস্তু এটা আছে, চেপা থৈ দিছে। এইটো ভূত চুত মানে পথাৰত মাছ ধৰিব আহে, চেপা থৈ দিছে ইয়াৰ পৰা লৈ যায়, মানে ঘৰলৈ লৈ নাযায়। এনেও কষ্ট ন, বহুত দূৰ অনা নিয়া, আমি ইমান দূৰ খোজকাঢ়ি আহিছোঁ। ইয়াৰ মাজতে এটা কথা কওঁ, আমাৰ দীপাংকৰে কিবা এটা কম বুলি আহিছিলে। কি কবি? বিকাশৰ নামত এটা ইউটিউব চেনেল খোলা হৈছে। মানে ই মোক আগৰ পৰা কৈছিলে এটা ব্লগ চেনেল খুলিম, ফুৰিব যাম, ক'ৰবাত দেখাম মানুহক। কিন্তু এইটো ব্লগ চেনেল নহয়, এইটো ব্লগ চেনেল নহয়। এইটো আপোনালোকক এনেকুৱা কিছুমান বস্তু যাম, যিখিনি বস্তু আপোনালোকে নাদেখা, তেনেকুৱা কিছুমান বস্তু দেখা। আমি বিন্দাছ ফুৰিব যাম, য'ত আপোনালোকক দেখাম। এতিয়া এইটো বস্তুটো বহুতে দেখিছে, কিন্তু কিছুমান মানুহে নাদেখা ন। আমি এনেকুৱা এটা বস্তু দেখাইছোঁ, আপুনি চাওক কি ধুনীয়া হেৰি। বিশেষকৈ এইবোৰ জেগা ইমান ভালো নহয়। আৰু আমি এনেকৈ প্লেন এটাও পাতি আছোঁ। ধৰক কি হয় কি নহয় নাজানো, নাজানো এইবিলাক, কিন্তু আমি বহুত ভাল প্লেন এটা পাতি আছোঁ ন দীপাংকৰ, সেইপিনে আমি তেনেকৈ প্লেন এটা পাতি আছোঁ ক'ৰবাত যোৱাৰ কথা। এতিয়া আপোনালোকে যিখিনি কথা কৈছোঁ, সেই কথাখিনিত আপোনালোকে ধৰিব পাৰিছে অৱশ্যে যে আমি কি কৰিব পাৰিছোঁ, কি কৰিব পৰা নাই। অলপতো আমাৰ খেলি মেলি লাগিছেই, হ'লেও মানে কি, সেইটো কাৰণে আমি অলপ দিনৰ পিছত, মানে যেতিয়ালৈকে আমাৰ এইবিলাক বনাই থাকিম মাজে মাজে, সেই বুলি নকওঁ যে আপোনালোকক সদায় দি থাকিম। যি পাৰোঁ সপ্তাহটোত 2-3টা দিবলৈ আপোনালোকক ট্ৰাই কৰিম। আৰু ভিডিঅ'বোৰ যাতে বেয়া যদি হয়, তেতিয়া যাতে আপোনালোকে মানে কি ভিডিঅ' বনাইছে এইবিলাক যাতে নকয়, মানে নজনাটো আপোনালোকে ভালকৈ দেখাই দিব যে এনেকুৱা তোমালোকৰ ভুল হৈছে, সেইটো আপোনালোকে দেখাই দিব। সেইটোৱে। আৰু বাকী একো ক'বলৈ নাযাওঁ। মই বহুত ডাঙৰ প্লেন এটা পাতি থৈছোঁ। যদি আমাৰ ভালে ভালে হয়গৈ, তেনেহ'লে বহুত ধুনীয়া ধুনীয়া বস্তু আপোনালোকক দেখাবলৈ পাম আমি। আৰু নিজেও ফুৰিম, আপোনালোককো ফুৰাম। মাত্ৰ আপোনালোকৰ সহায় লাগে, যাতে আমি বহুত আগুৱাই যাব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদত নহ'লে আমি একো কৰিব নোৱাৰোঁ। তো সেইটো কাৰণে চাই ল'ব চেনেলটো, ভাল পালে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ভাল নাপায় তেনেহ'লে ডাইৰেক্ট কাটি পেলাই থৈ দিব। সেইটো ক'বলগীয়া একো নাই। চাওক কিমান ধুনীয়া এটা পৰিৱেশ, চাওক
আপোনালোকে ইয়াত তেনেকৈ আছে কাৰণে একো ধৰিব পৰা নাই, সৰু সৰু লাগিছে। কিন্তু ইয়াত আমি জানো এতিয়া, আমি জানো আৰু এহেঁতি জানে ইয়াত কিমান এটা ধুনীয়া আমাৰ কি বুলি কয়, কিমান এটা ধুনীয়া ফিল পাই আছোঁ আমি, সেইটো আমি গম পাইছোঁ। আপোনালোকে যদি ইয়াত আহে তেনেহ'লে আপোনালোকো আহিব পাৰে। ইয়াত বিন্দাছ আপোনালোকে পাৰ্টি কৰোঁ বুলি ক'লে পাৰ্টি কৰিব পাৰে। ইয়াত আপোনাৰ বনাই খাব পাৰে, এইবিলাক কিবা কিবি সুবিধা আছে। এইবিলাক সুবিধা মানে কি, এইবিলাক বনাবৰ কাৰণে ইয়াত জেগা আছে। এইবিলাক আপোনালোকে ইয়াত বনাবহি পাৰে, খাবহি পাৰে, ফূৰ্তি কৰিবহি পাৰে। কিন্তু এইবিলাক অভদ্ৰামী নকৰিবহি, গিলাচ বটল ভাঙি পেলাই এইবিলাক আপোনালোকক কেনেকুৱা কৰি থৈছে এইবোৰ। আজি মোৰ ভৰি চফা হ'লহেঁতেন। আহিব ইয়াত বিন্দাছ আৰু ক'ব কেনেকুৱা পায় জেগাডোখৰ। ইয়াত এতিয়া অহা মানুহে গম পায় টিংটিঙীয়া ভেটি কি, আৰু টিংটিঙীয়া ভেটিৰ বিষয়ে বিশেষ আমি একো নাজানো, কাৰণ তেনেকৈ কাৰোবাক সুধিছিলোঁ কিন্তু ইমান ভালকৈ নাজানিম বুলি ক'লে। এইটো কিহৰ কাৰণে হ'ল, কিহৰ কাৰণে নাই হোৱা টিংটিঙীয়া ভেটি। আমি নেক্সট ব্লগ এটা আকৌ ভালকৈ এটা আনিম, আৰু সেইটো আমি পূৰা তৈয়াৰী হৈ আহিম। ড্ৰোন চনৰ পৰা ধৰি এইবিলাক চব বস্তুৱে লৈ আহিম আমি। ভিডিঅ'টো ভালকৈ চাবলৈ পাব আপোনালোকে। তো সেইটো কাৰণে এতিয়া এনেই জাষ্ট আহিম বুলি ক'লোঁ, ঘপককৈ গুচি আহিলোঁ। তাৰপিছতে মনতে ভাবিলোঁ যোৱাতকৈ আমি ব্লগ এটাকে বনাওঁ সেনেকৈ, সেইটো কাৰণে আমি ব্লগ বনাই দিলোঁ। এইটো আপোনাৰ জেগাডোখৰ কাৰেক্টলি মই কৈ দিছোঁ। এইখন আপোনাৰ DPS হয়, এইখন DPS দিল্লী পাব্লিক স্কুল। এইখনৰ বেক চাইডে এইটো হয়, এখন DPS দিল্লী পাব্লিক স্কুল আৰু টিংটিঙীয়া ভেটি। এই জেগাটো আছে আপোনাৰ বৰআহোম গাঁও বুলি জেগা এডোখৰ আছে, বৰআহোম গাঁও, তাৰ বেক চাইডে আছে। মানে এইডোখৰ মালৌ নপৰে জানো? হা, মালৌ পৰে নেকি? মালৌ মানে মালৌ পাবগৈ নালাগে, মালৌ নোপোৱাৰ আগত মানে অলপ পাই যায়। এইপিনে এইটো ছাইড এইবিলাক মালৌ পথাৰ বুলি কয়। এইপিনে মালৌ পথাৰ হয়, হ'বও পাৰে নহ'বও পাৰে, সেইটো নাজানিম বাৰু। যিহেতু কাৰোবাক সুধিবলৈও ইয়াত মানুহ তেনেকৈ দেখা নাই, সেইটো কথা। বাৰু আমি এতিয়া যাওঁ, বহুত হৈ গ'ল, বহুত ভিডিঅ' হৈ গ'ল। মানে কি মোবাইলত চাৰ্জ নাইকিয়া হৈ গ'ল, 12% আছে চাৰ্জ। তো সেইটো কাৰণে যাওঁ, কিবা এটা খাই লওঁগৈ, তাৰপিছত ঘৰ যাওঁ। খোৱা বোৱাটো ভিডিঅ' নেদেখাম এইবিলাক, কাৰণ মোবাইলতো চাৰ্জ নাইকিয়া হৈ গ'ল। তো সেইটো কাৰণে যাওঁ। আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ভাল লাগে শ্বেয়াৰ কৰি দিব।